তো গাইজ বক্সটো লগাই দিছোঁ, তো এতিয়া নাচোঁ। Hey guys, good morning and welcome back to my channel. তো গাইজ ৰাতিপুৱাৰ পৰা ভিডিঅ' বনোৱা নাছিলোঁ, জাষ্ট এতিয়া বনাইছোঁ। মোৰ অলপ অসুখ হৈ আছিল, তো আপোনালোকে লাষ্ট ভিডিঅ'টোত চাই গম পাইছে চাগে। তো যদি চোৱা নাই চাই ল'ব এইটো ভিডিঅ'। মানে গাঁৱৰ পৰা গুৱাহাটীলৈ অহাৰ এটা ভিডিঅ' বনাইছিলোঁ, বহুত ভাল লগা এটা ভিডিঅ' বনাইছিলোঁ। যদি চোৱা নাই ওপৰত লিংক আহি আছে চাগে ৰাইট চাইডে, তো যদি চোৱা নাই চাই ল'ব। আজি মই এটা জেগালৈ যাব ওলাইছোঁ, মানে বহুত ভাল লগা এটা ঠাই, তো তালৈকে যাম। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক, মই এতিয়া মানে চাৰ্টটো পিন্ধি লৈছোঁ, তো এতিয়া লং পেণ্টটো জোতাযোৰ পিন্ধি ওলাই যাওঁ। তো চাই থাকক ভিডিঅ'টো, শেষলৈ চাই থাকক। তো গাইজ বৰ্তমান গৈছোঁ। পালোঁ বৰ্তমান 4টা বাজে 2 মিনিট আছে, তো অলপ গৈ থাকোঁ। আগত পালোঁ সেইখিনি চাওঁ। পালোঁ বৰ্তমান ইয়াত, চাওক। তো গাইজ এখন ব্ৰিজ হয়, মানে চানমাৰী ব্ৰিজ। তো কেতিয়াবা আহোঁ মাজে সময়ে ইয়াতে, তো আপোনালোকক দেখাই দিছোঁ। এইফালে চাওক, এইফালে তলেৰে নামি যাব পাৰি। সেইফালে দোকান চোকান আছে কিবা। তো গাইজ সূৰ্য অস্ত হোৱাৰ সময় হৈছে আৰু আন্ধাৰ হ'ব আৰু। তো গাইজ চাওক। তো গাইজ মই আপোনালোকক এটা কথা কৈ দিছোঁ, বন্ধু চিনেমাখন যে আছে, গানটো যে আছে, তো এইখিনিত শ্বুটিং কৰা হৈছিল, এইখিনিত। তো আপোনালোকে চাই গম পাইছে চাগে। আৰু বহুতো ডাঙৰ ইউটিউবাৰ, ৰব্বানী চয়ামে ইয়াতে ভিডিঅ' বনায়, ইয়াতে মানে বনায় কেতিয়াবা এইখিনি ইয়াত বনায়। তো আৰু বেহাৰবাৰী আউটপোষ্টো আহে কেতিয়াবা ইয়াতে। আপোনালোককো দেখাই দিলোঁ জেগাটো, আপোনালোকে চিনি পাইছে চাগে। ইয়াতে আহিছিল মানে বন্ধু চিনেমাখনত, ইয়াতে শ্বুটিং কৰিছিল। তো আৰু আছে বহুতো ইউটিউবাৰবোৰে আহে ইয়াতে, গান শ্বুটিঙো হয়। মানে জেগাখিনি ধুনীয়া, বৰ ভাল লগা জেগা। তো আপোনালোকক দেখাই দিছোঁ, চাওক। তো এইটো ৰেলৱে ৰোড, ট্ৰেইন যায় এইফালেৰে। তো গাইজ মই কেতিয়াবা অকলে আহোঁ ইয়াতে, মানে গাঁৱততো মানে লগৰ ল'ৰাবোৰ থাকে, ইয়াতো বেছি ইমান লগৰ ল'ৰা নাই, আছে কেইটামান 4-5টামান। তো সিহঁতো বৰ্তমান নাই, তো কেতিয়াবা আহিলে আহোঁ। তো মই আজি অকলে আহিলোঁ, তো ইয়াতে বহি আছোঁ অকলে। তো ইয়াতে ৰাতি এইবোৰ জেগাত কাপলছবোৰ আহে, কাপলছ। তো যদিও আপোনাৰ কাপলছ মানে যদি আপোনাৰ প্ৰেমিক প্ৰেমিকা আছে, তেতিয়াহ'লে ইয়াতে আহি বহিব পাৰে, কথা পাতিব পাৰে। তো চাওক জানো। বহুত সময় বহিলোঁ, মানে বেছি সময় বহা নাই, 10 মিনিটমান বহিছোঁ। তো এতিয়া সূৰ্য অস্ত যাবই আৰু। তো এতিয়া মই যাওঁ, তিনিআলিলৈ যাম, কাৰণ আজি ঘৰত কোনো নাই, ৰুমত কোনো নাই, দেউতা ঘৰলৈ গৈছে গাঁৱলৈ। তো তিনিআলিত যাম, কিবা খোৱাৰ কাৰণে লৈ যাম। তো ৰাতি বনাব লাগিব, তো মই বনাব লাগিব, অকলে বনাওঁ। তো মই নিজে বনাওঁ। তো বলক তালৈকে যাওঁ, কিবা লওঁ। তো গাইজ এইটো আমাৰ ভাইজান, বলিউডৰ ভাইজান। ভাল লাগে ন জেগাবোৰ। তো মই ৰাস্তাৰ সেইটো পাৰে যাব লাগিব, মানে বজাৰটো সেইটো চাইডে আছে। তো প্ৰথমতে এইটো পাৰ হৈ লওঁ,
CtzÅ ⓿❼ इतने चला तो पार हो लो এখন গাড়ি পার হয় ওখানে পার হয় চলো চল চল তো আহি পালোঁ তিনিআলি তো এয়া মানে ব্ৰিজখন যে বনাইছিল প্ৰায় হৈছে আপোনালোকক দেখাই দিছোঁ তো এয়া চাওক তো প্ৰায় হৈছে আৰু বেছি নাই বেছি দিন নালাগে আৰু 4-5 মাহ মানত ওলাই যাব আৰু তো আহি পালোঁ তিনিআলি এয়া ৰাতুলৰ বজাৰ তো ছাৰে বহি আছে চাই লওঁ কি খবৰ আকলা আকলা কি কৰিছ দোকানত কাষ্টমাৰ নাই বহি আছোঁ তো গাইছে এখন চাহ দোকানো বনাইছে এখেতে এই চাহ আছে মই চাহ থৈ দিছিলোঁ ঠাণ্ডা পৰি গৈছে মোৰ কাৰণে নেকি একাপ তো মোৰ কাৰণে বনাই দিব অলপ দেৰিকৈ কি আছিল ৰামি আছিল ন এইটো 29 গেমখনৰ নাম 29 খেলি আছোঁ 29 অঁ 29 নহয় এইটো ৰামি হয় ৰামি, চৰি sorry. চৰি তো গাইছ মই জানো মানে ৰামি বুলি তো মই বেছি নেখেলোঁ মানে নেখেলোঁ একদমেই নেখেলোঁ এইখন গেম তো তথাপিতো জানো কাৰণ আই এম কিডছ মই সকলোবোৰ গেম জানোৱেই বেছিভাগ তো আগতে গেম খেলিছিলোঁ ফ্ৰী ফায়াৰ খেলিছিলোঁ পাবজি খেলিছিলোঁ ফ্ৰী ফায়াৰ বেছি খেলিছিলোঁ 2 বছৰমান খেলিছিলোঁ আপোনালোকে যদি খেলিছিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো আৰু যদি পাবজিও খেলিছিল পাবজি কোনে কোনে খেলিছিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো গাইছ আন্ধাৰে হৈ গ'ল মই বহিলোঁ অলপ সময় ইয়াতে লাইট দিছে চাওক তো এতিয়া যাওঁ ৰাতি খোৱাৰ কাৰণে মাংস অলপ লৈ যাওঁ তো ৰাতি বনাম অকলে আছোঁ যাতে তো ৰাতি যাই বনাম খাম তো অলপ একদম মাথাটো বিষাই আছে চৰ্দি লাগিছে আৰু তো মাংসটো লওঁ আৰু যাওঁ মাংস ল'লোঁ তো যাই কিনে ঘৰত বনাম খাম মোৰ চিকেনৰ দোকান আছে এইয়া তয়াৰ পৰা লৈছোঁ চিকেন আছে তো যাওঁ বাই তো বলক বাই বাই তো বলক গৈ থাকোঁ এই দোকানত কিবা ল'ব লাগিব তো গাইছ আহি পালোঁ খোলা যায় তো গাইছ লাইটটো চুইচ তো আহি পালোঁ বৰ্তমান তো দৰ্জাখন মাৰি দিওঁ তো মাংস আনিছিলোঁ মাংসটো থওঁ তো গাইছ ৰাস্তাত আহোঁতে চানা লৈ আহিছিলোঁ 10 টকাৰ তো এতিয়া খাওঁ মানে অলপ চৰ্দি লাগি আছেতো তো অলপ জ্বালা তালা দি লৈ আহিছোঁ তো অলপ ভাল পাব পাৰোঁ তো এতিয়া অলপ পঢ়িলোঁ তো পঢ়ি কিনে অলপ পিছত লগ পাই আছোঁ গাইছ বহুত জ্বালা ধৰিছে খালোঁ তো গাইছ মই পঢ়িম বুলি ভাবিছিলোঁ মানে তো কিতাপ ওলোৱা নাই পঢ়িম বুলি ভাবিছিলোঁ কিন্তু মোৰ মন গ'ল অলপ নাচিব মন গৈছে তো এটা হেৰি আছে বক্স এটা আছে বক্সটো ওলাই লওঁ তো এইটো এটা আছে তো লগাই দি নাচোঁ অলপ তো আপোনালোকে চাই থাকক তো গাইছ বক্সটো লগাই দিছোঁ তো এতিয়া নাচোঁ बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है
গাইজ ৰাজা হৈ গ'ল তো এতিয়া অলপ পঢ়োঁ ভাল লাগিল বহুত ডেন্সটো কৰি নাচি অলপ তো এতিয়া পঢ়োঁ তো হে গাইজ এতিয়া 8:27 হ'ল মই অলপ পঢ়িলোঁ ইয়াত তো এতিয়া ভাত পানী বনাওঁ খাম শুম তো কাৰণ ৰুমততো আজি কোনো নাই তো মই বনাব লাগিব তো তাৰপিছত খাম শুম তো আপোনালোকক এটা কথা কওঁ মোক গাইজ 10K কৰি দিয়ক 10K প্ৰয়োজন মানে ফেমিলিটো অলপ ডাঙৰ কৰিব বিচাৰোঁ তো আপোনালোকে সহায় সহযোগিতা কৰক আপোনালোকে সহায় সহযোগিতা নকৰিলে আগবাঢ়ি যাবলৈ নোৱাৰিম তো প্লিজ অলপ ছাপোৰ্ট কৰক তো আজিলৈ ভিডিঅ'টো ইমানে তো যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৰক ছাবস্ক্ৰাইব তাতে লাল লাল অপশ্যনটো টিপক ক্লিক কৰক ক্লিক কৰি কিনে ছাবস্ক্ৰাইব কৰক কৰক না প্লিজ তো আজিলৈ বাই বাই